Welcome to Zakaria Technical Assamot আপোনালোকক স্বাগতম জনাও। দোস্তো আপোনালোকে কেনেকৈ YouTube thumbnail বনাব পাৰিব। দোস্তো আপোনালোকক কৈ আছো আপোনালোকে কেনেকৈ YouTube thumbnail কেনেকৈ বনাব পাৰিব। দোস্তো YouTube thumbnail বনাবৰ কাৰণে আপোনালোকক এটা এপ প্ৰয়োজন হ'ব, সেইটো হ'ল pixelette। Pixelette-ৰ লিংকটো মই দি দিম ডেসক্ৰিপচন বক্সত। আৰু দোস্তো আৰু এটা কথা, মোৰ চেনেলত কোনোবাই নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অল কৰি দিব, যাতে এনেকুৱা নতুন ভিডিঅ' পাই থাকে। দোস্তো তেনেহলে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। দোস্তো আপুনি pixelette-টো ওপেন কৰিব আৰু দোস্তো আপুনি ফেসবুকত নহয় ভুল হৈছে মোৰ। আপোনালোকে প্লে ষ্টৰত গৈ পেলাই pixelette-টো ডাউনলোড দি দিয়ক। দোস্তো তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো। দোস্তো pixelette-টো ওপেন হোৱাৰ পিছত দোস্তো তাৰ পিছত আপুনি এইটো টেক্সটটো যে নিউ টেক্সট যেটো আছে এইটো ডিলিট কৰি দিয়ক। মই ডিলিট কৰি দিলো। তাৰ পিছত আপুনি এইটো বেকগ্ৰাউণ্ডটো কিহৰ কালাৰে লগাব পাৰিব, কোনটো কালাৰৰ লগালে আপোনাৰ মনটো ভাল লাগিব সেইটো দি দিয়ক, সিলেক্ট কৰক। মোৰ এইটো কালাৰ বহুত ভাল লাগে মোৰ তাত। দোস্তো তাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব, ইমেজেছ। ইয়াত ক্লিক কৰাৰ পিছত দোস্তো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি ইউটিউব থাম্বনেইল বুলি সিলেক্ট কৰি দিব, ইউটিউব থাম্বনেইল। ইয়াত ক্লিক কৰক, তাৰ পিছত ওকে কৰি দিয়ক। দোস্তো ওকে কৰাৰ পিছত তাৰ পিছত আপুনি থাম্বনেইলৰ কাৰণে ফটো আনিব লাগিব। দোস্তো ইয়াত ক্লিক কৰাৰ পিছত ইম্পোৰ্ট ইয়াত ক্লিক কৰি দিয়ক। মৰিগাঁও জিলা মোৰ থাকো মই মিলনপুৰ বাগনা বেলেগ হ'ল। দোস্তো কিবা কিবি ৰাজবিৰ গান কৰি আছো। দোস্তো অলপমান সৰু কৰি লওঁ। ৰাইটত ক্লিক কৰিলো, তাৰ পিছত অলপমান ছুটি কৰি দিম। তাৰ পিছত দোস্তো আপুনি এটোত ক্লিক কৰিব লাগিব। এটোত ক্লিক কৰাৰ পিছত ইয়াত প্লাস অপশন আছে, প্লাস অপশনত ক্লিক কৰিব। প্লাছত ক্লিক কৰাৰ পিছত এনেকৈ প্লাস টেক্সট অপশন আহিব। তাৰ পিছত এডিট ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত মই লিখিম
YouTube thumbnail লিখিলো HD YouTube thumbnail তাৰ পিছত ক্লিক কৰি দিলো ক্লিক কৰাৰ পিছত অলপমান ডাঙৰ কৰি দিলো তাৰ পিছত ওপৰত দি দিলো আৰু এইটো লক কৰি দিও লছন নকৰে এইটো তাৰ পিছত এইটো লক কৰি দিও তাৰ পিছত আমি অসমীয়াত লিখিম আকৌ প্লাস অপশনত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত এডিটত ক্লিক কৰক এডিট ইয়াত ক্লিক কৰাৰ পিছত ইয়াত লিখিম তাৰ পিছত ইয়াত ওকে ক্লিক কৰি দিও ওকে ক্লিক কৰাৰ পিছত দোস্তো তাৰ পিছত ওকে ক্লিক কৰি দিও ওকে ক্লিক কৰাৰ পিছত আমি ইয়াত অলপমান ডাঙৰ কৰি নিও তাৰ পিছত আকৌ মই প্লাস অপশনত ক্লিক কৰি আছো এইটো লক কৰি দিও আকৌ ক্লিক কৰিলো তাৰ পিছত লিখিলো ভিডিও
true. চাওক তাৰপিছত আকৌ ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত অলপমান ডাঙৰ কৰি দিলোঁ দোস্ত তাৰপিছত আমি ইয়াত ক্লিক কৰিলোঁ ইয়াত ক্লিক কৰিলোঁ নহয় চাগে দোস্ত এইটো লক খুলি দিওঁ লকটো এইটো লক খোলাৰ পিছত তাৰপিছত ইয়াত ক্লিক কৰিলোঁ আকৌ এয়া এপশ্যনটোত তাৰপিছত আপুনি কেনেকৈ লেংগুৱেজটো কেনেকৈ মানে লিখাটো ডাঙৰ সৰু কৰিব পাৰে ফন্টটো মই এইটো দি দিলোঁ এইটো দিলোঁ এইটো দি দিওঁ এইটো দিওঁ এই ফন্টটো মোৰ বহুত ভাল লাগিলে তাৰপিছত হেৰি কৰোঁ ইয়াত ক্লিক কৰি দিয়ক এইটো অন কৰি দিয়ক তাৰপিছত ইয়াত ক্লিক কৰক কি কালাৰ দিব বিচাৰে তাৰপিছত ৰাইটত ক্লিক কৰিলোঁ তাৰপিছত এইটোত তাৰপিছত এইটোত দোস্ত এইটোত ক্লিক কৰাৰ পিছত আমি এনেকুৱাকে ৰাইটিংটো এনেকুৱাকে বনাই দিলোঁ তাৰপিছত এইটো এনেকুৱা বনাই দিলোঁ এইটো এনেকুৱা টাইপৰ বনাই দিলোঁ এতিয়া কালাৰটো চেঞ্জ কৰি লওঁ কালাৰটো এইটো দিলোঁ আকৌ কালাৰটো এইটো দি দিলোঁ এইটো দিয়াৰ পিছত ৰাইটত ক্লিক কৰিলোঁ তাৰপিছত আকৌ ইয়াত ক্লিক কৰিলোঁ দোস্ত লেংগুৱেজটো এনেকৈ দি দিলোঁ এনেকুৱা দি দিলোঁ এইটো এনেকুৱা দি দিওঁ ৰাইটত ক্লিক কৰিলোঁ এইটো আমি এনেকৈ দি দিওঁ দোস্ত আগৰটো ভাল আছিলে মই কেনচেল কৰি দিওঁ তো কালাৰটো হোৱা নাইতো কালাৰটো চেঞ্জ কৰি লওঁ ৰেড দিলোঁ ৰেড দি পেলাই
কালাৰটো চেঞ্জ কৰাৰ পিছত আমি এনেকৈ লিখাটো উভতি দিলোঁ এনেকৈ দিয়াৰ পিছত এইটো অলপমান সৰু কৰি লওঁ নহ'লে দেখা নাযায় তেনেহ'লে হৈছে এইটো হোৱাৰ পিছত থাম্বনেইলটো হ'লেই তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপুনি save as image এইটোত ক্লিক কৰি দিয়ক তলৰটোত তাৰপিছত এইটো আল্ট্ৰা কৰি দিয়ক তাৰপিছত এইটো মই আল্ট্ৰা দিলোঁ আপুনি যিয়েই দিয়ে আপোনাৰ ইচ্ছা তাৰপিছত save to gallery ফাইনেলি আমাৰ থাম্বনেইলটো হৈ গ'ল মোৰ এটা ৰিকুৱেষ্ট আছে মোৰ চেনেলত কোনোবাই নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অল কৰি দিয়ক যাতে এনেকুৱা নতুন ভিডিঅ' পাই থাকে আৰু এটা কথা ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কমেণ্ট কৰিব কাৰোবাৰ ক'ৰবাত প্ৰব্লেম হ'লে লগ আপোনালোকে কমেণ্ট কৰি জনাব লগ মই ভিডিঅ' আকৌ বনাম আপোনাৰ কমেণ্টৰ ওপৰত তেনেহ'লে বাই বাই টাটা আৰু বাই বাই টাটা